পিছত ফ্লাইটেদি আইছো এখন জাহাজ চাবা কি কম আৰু বহুত এখন ডাঙৰ মানে জাহাজ চাবলৈ গৈ আছো জাহাজখন এইফালে চাইডেদি আহি আছে আপোনাৰ হেঁচি মই যে আহিছো ফেচবুকৰ পৰা টকা পোৱা আৰম্ভ দিলে দেখিছে গল্ডেন চেইন অতি সোনকালে ডায়মণ্ড চেইন ল'ব তাৰমানে এইকেইটা মানে লাইফ জেকেট পিন্ধিছিলে ডিম্পুদা লাইফ জেকেট পিন্ধিছিলে হেল্ল' গুড মৰ্ণিং আপোনালোক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মানে আজি বগীবিলৰ লগত অলপ ফুৰিবলৈ যাম বুলি আহিছো সূৰ্য মই আৰু এইকেইদিন মানে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই মানে বহুত আমনি পাই গৈছে ন তো সেইকাৰণে আজি ভাল ভিডিঅ' বনাম যদি মানে এই ভিডিঅ'টোত যদি মানে ভালকৈ ভিউজ আহে তেন্তে আপোনালোকে আজি মজা ভিডিঅ' পাব এতিয়া যাম মানে আমাৰ ভূখণ্ডা আৰু ডিম্পু বৰুৱা আহি আছে বগীবিলৰ তলত তাত মানে আজি মানে এখন মানে বেলেগ ডাঙৰ মানে একদম কোটিটকীয়া জাহাজ এখন আহিব তো তাত আমি এতিয়া উঠিমগৈ আৰু গৈ থাকোঁ আৰু ন ডাঙৰ জাহাজ এখন মানে ডিব্ৰুগড় আহি আছে কি আহি আছে সূৰ্য MV গংগা ভিলেজ বহুত ডাঙৰ এখন জাহাজ হয় ওচৰৰ পৰা চামগে তত মানে তাত মানে আমি গৈ আছো তাত ভূখণ্ডা ডিম্পু চব আছে একদম মানে ওচৰ পাই যাওঁ ক'ৰ পৰা আহিছে এখন আহিছে বাৰাণসীৰ পৰা লাষ্ট ডেষ্টিনেশ্যন হ'ল ডিব্ৰুগড় আজি মানে ডিব্ৰুগড় মানে এণ্ডিং কৰিব এলা আহিছে মানে বহুত এখন ডাঙৰ জাহাজ তো তাত আপোনালোক দেখাম মানে কিমান কি আছে তো ডিম্পু বৰুৱা আৰু ভূখণ্ডাহঁতে যদি আহিছে ভাবক কিমান ডাঙৰ হ'ব তো ভিডিঅ'টো মানে কিমান মজা হ'ব আপোনাক ভালকৈ এটা বুজামগৈ তো গৈ লওঁ এতিয়া আমি গৈ আছো চাব পাৰে একদম ৰাস্তাত আৰু আমি আহি এতিয়া চিপুং হোটেলত পাই গ'লো এতিয়া ভূখণ্ডাৰ ওচৰলৈ গৈ আছো ডিম্পু ক'ত আছে নাজানো তো এইপিনে চাব পাৰে একদম ধুনীয়াকৈ আমি লিফ্টৰ পৰা আহি গ'লো এতিয়া আমি দুইজন আছো ডিম্পু দা আকৌ লগ কৰিমগৈ ন এতিয়া ভূখণ্ডা আগতে মানে লৈ ল'ব লাগিব ন ইয়াৰ পৰা লৈ লওঁ খোল খাই গ'ল তো এতিয়া আমি গৈ লওঁ আৰু ৱাও কি মজা চাব পাৰে হোটেলখন চিপুং হোটেল সোমাই যা আৰু আমি এতিয়া আহি কিনে চিপুং হোটেলৰ ভিতৰত পাই গ'লো আৰু মানে কি ধুনীয়া এটা নাজাৰা চাই মানে ইয়াত বহি থাকিব পাৰে চাব পাৰে চকীকেইখনো ইমান ধুনীয়া আৰু আমি এতিয়া আহি গ'লো ভূখণ্ডা ৰুমত এইপিনে দাদা এজন আছে দাদা বোলে আমাৰ বোলে কাজিয়া লগা ভিডিঅ' চাইছিলে বোলে একদম মানে তো আজি মানে ভূখণ্ডা ৰুমত আহি কিনে মানে মোৰ মানে চেনেলটো আজি মানে মনিটাইজেশ্যন অন হৈ গ'ল মই লাকি তাৰমানে মই যে আহিছো ফেচবুকৰ পৰা টকা পোৱা আৰম্ভ দিলে তাৰমানে বেলেগ কাও মানে তেনেকৈ ফলোৱাৰ্ছ নোহোৱা আগতে মানে মনিটাইজেশ্যন নহয় কিন্তু মোৰ হৈ গ'ল আজি দেখিছে গল্ডেন চেইন অতি সোনকালে ডায়মণ্ড চেইন ল'ব তাৰমানে তো এতিয়া মানে তেনেকৈ ইয়াত মানে অলপ বহি লওঁ ধুনীয়াকৈ ইয়াত মানে অলপ মানে ষ্টাইলটো দেখি বহি লওঁ যিহেতু ইমান ধুনীয়া এটা নাজাৰা চাব পাৰে ৱাও আমি এতিয়া আহি মানে ইয়াত পাই গ'লো আৰু এইপিনে আমাৰ ডিম্পুদাক লগ পাই গ'লো ডিম্পুদা কেনেকুৱা এই মজা একদম মানে আমি মটক বিহুতে লগ পাইছিলোঁ ডিম্পুদাৰ ৰুমত গৈছিলোঁ এতিয়া আজি আকৌ লগ পালোঁ ন বহুত দিনৰ পিছত ফ্লাইটেদি আইছো এখন জাহাজ চাবা কি কম আৰু বহুত এখন ডাঙৰ মানে জাহাজ চাবলৈ গৈ আছোঁ আৰু এতিয়া আমাৰ এইপিনে মোনে মানে স্পীড বোটে লৈ গৈছে তাৰপৰা উঠিমগৈ তাত ডিম্পুদা ব'লক লাইফ জেকেট লৈ ল'লোঁ এতিয়া এইপিনে দাদাই লাইফ জেকেট পোৱা নাই ন লাইফ জেকেট পিন্ধিবা নাই মই চাগে নিপিন্ধো নিপিন্ধা সাঁতুৰি যাম এই সূৰ্যলো নাই তো আমি এইপিনে ভূখণ্ডা মই ডিম্পুদা আমি চবে পিন্ধি ল'লোঁ জেকেট পিন্ধিছিলে ডিম্পুদা লাইফ জেকেট পিন্ধিছিলে পিন্ধি ভাল লাগে খুলি দিলে ডিম্পুদাৰ লগত ধুনীয়াকৈ স্পীড বোটত অলপ এনজয় কৰি ফুৰি ল'লোঁ আৰু সূৰ্য মানে ৰখি থাকিল আৰু আমি এতিয়া একদম মেইন জেগাত আহি পাই গ'লোহি আৰু এইপিনে আমি মানে এজনকৈ গোটেইখন মানে খোজকাঢ়ি গৈ আছোঁ আৰু মানে যোনখন জাহাজখন ডাঙৰ জাহাজখনো মানে আহি পাই গৈছে আমি এতিয়া গৈ লওঁ ধুনীয়াকৈ অলপ মানে ভিডিঅ'টো বনাব লাগিব ন XCM সৰ্বানন্দ সোণোৱালো আহি গৈছে তো এতিয়া আমি গৈ আছোঁ আৰু আমি এতিয়া তেনেকৈ ৰখি আছোঁ চাৰিওফালে মানে চাব পাৰে মানুহ পুৰা ভৰ্তি হৈ যায় ফাইনেলি মানে আহি কিনে পাই গৈছে সেইখন দেখিছে দূৰত আছে আপোনালোক ভালকৈ মানে একদম ওচৰৰ পৰা দেখাম মানে চাব পাৰিব একদম মানে বহুত এখন ডাঙৰ জাহাজ আগফালে নিউজ ৰিপৰ্টাৰ ৰখি আছে ধুনীয়াকৈ আৰু এইফালে আহি আছে আমাৰ এইখন দেখিছে ন ধুনীয়াকৈ জাহাজখন আহি আছে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ আহি আছে এয়া চাওক খুব সুন্দৰকৈ ষ্টেজ বনাই থৈ দিছে ৱেলকাম লংগেষ্ট ৰিভাৰ ক্ৰুইজ গংগা বিলাস আৰু আমি এতিয়া লাহে সোমাই গ'লোঁ আৰু চিকিউৰিটিবোৰ মানে বাহিৰৰ মানুহবোৰ উলিয়াই দিছে আৰু আমি এতিয়া ইয়াত অলপ দেৰি ৰখিম আৰু এতিয়া চাৰিওফালে চাম আৰু আপোনালোকে চাব পাৰে চাৰিওফালে ডাঙৰ মানুহ আছে এয়া দেখিছে জাহাজখন এইফালে চাইডেদি আহি আছে আপোনাৰ হেঁচি একদম পাৰলৈকে আহি আছে জুমিং কৰি দিয়া দেখিছে আৰু ইয়াত মানে মন্ত্ৰীসকলো আহি পাই গ'লি আৰু এইখন দেখিছে ডাঙৰ জাহাজখন আহি পালে ইয়াত এতিয়া ফৰেইনাৰসকল নামিব আৰু আমি মানে ওচৰলৈ যাব অলপ ভয় কৰিছোঁ এখন দূৰত ৰখি আছোঁ ইয়াত মানে চিকিউৰিটি বহুত টাইট আছে তেন্তে চাব পাৰে কিমান যে ডাঙৰ মানুহ আহিছে ইয়াত মানে এতিয়া XCM সৰ্বানন্দ সোণোৱালো আহিব আপোনালোকে চাব পাৰে এতিয়া নামি আহিছে ফৰেইনাৰসকলে এইবোৰ দেখিছে ন একদম ফৰেইনাৰ আৰু আমি তাত মানে ডিম্পুদা ভূখণ্ডাক থৈ আহিলোঁ তাত মানে বহুত মানুহ হৈছে যে সেইকাৰণে মানে মোৰ মানে অলপ উশাহটো ল'বলৈ মানে দিগদাৰ হৈছিলে যিহেতু মানে অলপ চাইনেছ প্ৰব্লেম কিবা আছিলে নাক চাক বন্ধ হৈ যায় তো সেইকাৰণে এতিয়া আমি কাঞ্চনজংঘা আহি গ'লো এতিয়া ইয়াত মানে অলপ ৰখিম ধুনীয়াকৈ ৰুম এটা লোৱা আছে তো তালৈ যাম এতিয়া বস্তু থওঁগৈ ডিম্পুদাৰ চব বস্তু আছে ইয়াত অলপ ৰেষ্ট লৈ লওঁ মানে একদম মানে নাক চাক বন্ধ হৈ গৈছে মানে উশাহ চুশাহ ল'ব পৰা নাই আৰু আমি মানে তাৰ পৰা ওলাই আহিলোঁ এতিয়া ভিতৰৰ পৰা ওলাই আহি মেলি ইয়াত মানে চাহ একাপ খাই লৈছোঁ আৰু জীৱনৰ ৰং আহি পাই গ'ল তুমি ওলাই আহিছাহে মই এতিয়া ভিডিঅ' বনাইছোঁ মানে চাহ খাই যাম বুলি আমি মানে চাহ ওলাই আহিলোঁ এতিয়া মানে জীৱনৰ ৰং এটালৈ সোমাই যাব আৰু এতিয়া মন বহি আছে আমি চাহ খাই লওঁ ন সূৰ্য ধুনীয়াকৈ চেঞ্জ কৰোঁ একেলগে আজি তিনিজনক লগ পালোঁ দেই
ইয়াত আমি এতিয়া গোটেইকেইজন ফেচবুকাৰে আছোঁ, ইউটিউবাৰ নাই ন? নাই নাই কৃষ্ণ মই ইউটিউবাৰ ইউটিউবাৰ নেকি আজিকালি? ভিউজ আহে আজিকালি চাবা ত' আমিহে ফেচবুকাৰ ন। আৰু আমি এতিয়া সেইকাৰণে গংগা ভিলেজৰ ওচৰত পাই গ'লো, আপোনাৰ চাব পাৰে এইখনে হয়। অ' ফুকন দা কৈ দিয়কচোন অলপ বিষয় গংগা বিলাস এইখন লংগেষ্ট ৰিভাৰ ক্ৰুইজ ৱৰ্ল্ডত তাৰমানে হয় 3200 কিলোমিটাৰ তাৰমানে একেবাৰে বাৰাণসীৰ পৰা আৰম্ভ কৰি বিহাৰ, ৱেষ্ট বেংগল, বাংলাদেশ হৈ ডিব্ৰুগড় পাইছে আজি আজি পাইছে 3200 ইয়াত মানে 51 দিন ইয়াত খতম হৈ গ'ল। ইয়াত খতম হৈ গ'ল। আৰু এতিয়া জাহাজখন ৰাতি এটা ভিউ চাই লওক, কি ধুনীয়া লাইটিং চিষ্টেম আৰু ইমানে মজা লাগিছে মানে ৰাতি চাই কেনে। ডাঙৰ এখন জাহাজ চাই মেলি আজি আমি আহিলোঁ ধুনীয়াকৈ। আমি এতিয়া ভাত চাত খাবলৈ লৈ পিনে ধুনীয়াকৈ দেখিছে গাহৰি আছে এইপিনে আৰু এইপিনে চিকেনটো মানে আমাৰ ভূখণ্ডা আৰু সূৰ্যই খাব। তুমি চিকেন নোখোৱা ন? গাহৰি নোখোৱা? গাহৰি খাওঁ কিন্তু আজি খাব মন নাই। মন নাই তো আমি সুৰুজদা আমি গাহৰি খাম ন? আমি এতিয়া গাহৰি খাম আৰু পাপৰ চাপৰ কিবা কিবি আছে মানে আৰু কিবা আইটেম নালাগে, লাগিব নেকি? নালাগে একো আইটেম নালাগে। তো আজি মানে গোটেই দিনটো মানে আমাৰ খানা খাই থকা হৈছে, পুৰা স্পেচিয়েল খানা তো খালোঁ। আৰু নেক্সট পুৰা একদম ধামাকা ভিডিঅ'ত মানে লগ পাম। আৰু ম'ম' বনোৱা মেচিন এটা দেখাম বোলো নেক্সট ভিডিঅ'ত। মই ম'ম' কেনেকৈ বনাই কি মানে পুৰা মজা মেচিন এটা আপোনালোক কাইলৈ দেখাম। বাই বাই, ইমানতে নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু পেজখন ফ'ল' কৰি দিব।